গুড মৰ্ণিং ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালেই আৰু দিনটো আজি আকৌ আৰম্ভ কৰিবলৈ লৈছোঁ। নতুন এটা ব্লগ লৈ আহিছোঁ আপোনালোকৰ বাবে। এয়া আছে ৰাতিপুৱাৰ সময়। মিষ্টাৰৰ কাৰণে মই ডিম বইল কৰি এইফালে দি আছোঁ। তেওঁ জিম কৰি আছে, অফিচ যাব হ'ব। তাৰ কাৰণে পিচি আছোঁ মছলা। আৰু এইফালে দেখিছে মায়ে ৰুটি বেলি থৈ গৈছে। এতিয়া মই তেওঁৰ টিফিনত দিবলৈ পুৰি আৰু চব্জিয়ে দিম। আৰু এইফালে মই পিঁয়াজ আৰু নহৰু কাটি আছোঁ। চব্জিৰ কাৰণে মই দিছোঁ বুটমাহ, অমিতা আৰু আলু। এতিয়া মই কুকাৰত দি দিম আৰু ইফালে বনাম পুৰি আৰু চব্জি, সেই দুটাই থাকিব। আৰু ৰাতিপুৱা সময়কণত বহুত বেছি দৌৰা-দৌৰি হয়। এনেই মায়ে বনায়, কিন্তু মাৰ আজি গাটো বহুত বেয়া, সেইবাবে মই আহিছোঁ পাকঘৰত লাগিবলৈ। ভালে বেয়াহে বনাবলৈ আৰম্ভ কৰিছোঁ। তো চাই থাকিব আপোনালোকে ব্লগটো শেষলৈকে। আৰু যদি ভাল লাগে এটা লাইক কৰি দিব। ফালে মই পিঁয়াজ, আদা, নহৰু দি পেলাই কেৰাহীত দি দিছোঁ আৰু যিখিনি বইল কৰি থৈছিলোঁ আৰু দি দিম। এইটো একেবাৰে চিম্পুল, কোনো ধৰণৰ ৰেচিপি নহয় গাইজ, আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আৰু এইফালে খুব এটা পুৰণা বস্তু বনাই আছোঁ। মাক এদিন যে দেখাইছিলোঁ আপোনালোকক, মায়ে যে বাঁহগাজ কাটি আছিলে আচাৰ বনাবলৈ, আৰু ইয়াৰ ৰাখি থৈ দিছিলে। আৰু মাহঁতে এইদৰে তেল, হালধি আৰু লগত বিহ জলকীয়া দি পেলাই, নিমখ দি পেলাই এনেকৈ বনাই পেলাইও খাবলৈ বিৰাট টেষ্ট। মই ইয়াতহে খাই পাইছোঁ, কিন্তু খাই ভাল লাগে। একদম পুৰণা খানা, কেতিয়াবা আপোনালোকেও খাই চাব পাৰে। আৰু এইফালে ৰেডি হৈ গ'ল মোৰ টিফিন। আৰু মই এতিয়া বহুত সময়ৰ মূৰত আকৌ লগ পাইছোঁ আপোনালোকক। এতিয়া সময় 1:30মান বাজিলে। আজি কাম একো হোৱাই নাই তাৰপিছৰ পৰা, কাৰণ আমাৰ এই বাইদেউজনীৰ কাৰণে এই খং, আজি বিৰাট খং, বিৰাট মানে গৰমৰ কাৰণে খং। আপোনালোকৰ লগত এটা বস্তু শ্বেয়াৰ কৰিম। তো কি শ্বেয়াৰ কৰিম আপোনালোকে চাব লাগিব, দেখুৱামগৈ বাৰু। আৰু এইফালে চাওক, মোৰ পূৰা কাপোৰে ভৰি আছে। মানে ৰ'দৰ পৰা আনি থৈছোঁ, কাপোৰ এতিয়া জাপিব লাগিব। গোটেই কাপোৰ ভৰি আছে। মই কাপোৰখিনি জাপি লওঁ, তাৰপিছতে আপোনালোকক কি বস্তু দেখুৱাই আছে। ঠিক আছে। মই গ্ৰীণ টি কাপ খাই লওঁ এতিয়া। আজি কিন্তু মই টেষ্টটো বেয়া পোৱা নাই। এনেই মই ইমান ভাল নাপাওঁ, কিন্তু ইয়াত ইমানখিনি গুণ আছে, কেনেকৈ এৰি। আৰু লগতে ইয়াৰ লগত যদি মই এটা DIY স্কিন কেয়াৰ আপোনালোকৰ লগত শ্বেয়াৰ নকৰোঁ, তেতিয়া কেনেকৈ হ'ব? যেতিয়াই যিটো বস্তু মোৰ ওচৰত পৰি যায়, তেতিয়াই মই কিবা এটা নহয় কিবা এটা বনাওঁ। কোনে গ্ৰীণ টি খাই ভাল পায়, কোনে কোনে বেয়া পায়, মোক নোকোৱাকৈ নাথাকিব, কমেণ্ট কৰিব কমেণ্ট বক্সত। কওঁ, যদি গ্ৰীণ টি আপোনালোকে একেবাৰে ৰাতিপুৱা শুই উঠিয়ে গ্ৰীণ টি একাপ খায়, সেইটো বহুত বেয়া কথা। কাৰণ গ্ৰীণ টি তেনেকৈ যদি খায়, আপোনাৰ গেছৰ প্ৰব্লেম হ'ব পাৰে, বিভিন্ন ধৰণৰ প্ৰব্লেম হ'ব পাৰে। গতিকে খোৱাৰ 1 ঘণ্টাৰ পাছত আপোনালোকে গ্ৰীণ টি খাব। 2 কাপলৈকে খাব পাৰে, কিন্তু বহুত বেছিকৈ খোৱাটো ভাল নহয়। আজি সঁচাকৈ মই বেয়া পোৱা নাই খাই, কেতিয়াবা মই খাব লাগে কাৰণেহে খাওঁ। মই গ্ৰীণ টি আধা খালোঁ আৰু অকণমান ৰাখি থৈছোঁ। এইটো আপোনাৰ খুব এটা ধুনীয়া টোনাৰ হৈ যাব। DIY আপোনাৰ গ্ৰীণ টি টোনাৰ। ইয়াত পাৰিলে আপোনালোকে অকণমান নেমু ৰস এড কৰিব পাৰে। মুখখন ভালদৰে ক্লিন কৰাৰ পাছত আপোনালোকে এই টোনাৰটো ইউজ কৰিব পাৰে। আৰু যিটো টি বেগ দেখিছে, এই টি বেগটো মই এতিয়া ফ্ৰিজত ৰাখি থ'ম। আৰু ইয়াৰ পিছত মই কি কৰিম আপোনালোকক দেখুৱাই আছোঁ। এতিয়া আহিছোঁ মই ফ্ৰিজত এই যিটো গ্ৰীণ টি বেগ, এই গ্ৰীণ টি বেগটো ৰাখিম। আৰু তাৰ লগতে আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ মই আৰু কি কি ৰাখিছোঁ ফ্ৰিজত। এয়া দেখিছে তিয়হ, এয়া তিয়হ মই এইদৰে ইয়াত ৰাখি থৈছোঁ। ইয়াৰ জুচটো উলিয়াব লাগিব, সেইটো মই এটা ৰেমেডিৰ কাৰণে ৰাখি থৈছোঁ। আৰু ইয়াত আছে বিলাহী। গতিকে এই দুইটা বস্তু
আপোনালোকে গৰমৰ দিনত ব্যৱহাৰ কৰিব পৰা খুব দুটা ভাল সামগ্ৰী আপোনালোকে ইউজ কৰিব পাৰে এটো মই নিয়ৰদীপা লাইফষ্টাইল চেনেলটোত এটো দিম আৰু যদি আপুনি ৰ'দত ওলাই যায় যেতিয়া আপোনাৰ ওপৰত স্কিনৰ ওপৰত এটা চামনি পৰে কোলা চামনি আৰু সানটেনৰ সমস্যাটো হয় তেতিয়া আপোনালোকে এটো ৰেমেডি ইউজ কৰিব পাৰে আৰু দেখুৱাম আপোনালোকক খুব ধুনীয়া এটা গ্ৰীণ টি পেক তেনেহলে বলক এটোৰ কাৰণে আমাক লাগিব গ্ৰীণ টিৰ এটা বেগ আৰু এতিয়া মই গ্ৰীণ টি খিনি উলিয়াই লম প্ৰথমতে আৰু লগত দিছো মই এচামুচ মৌজুল দি দিছো ইয়া আৰু দিছো এচামুচ কেঁচা গাখীৰ এতিয়া গুটেইকিটা সামগ্ৰী ভালদৰে মিক্স কৰি ল'ব লাগিব গ্ৰীণ টি আমাৰ মুখত থকা পিম্পলছৰ কাৰণে বহুত ভাল কাৰণ আপোনাৰ যদি মুখত পিম্পলছ আছে ই আপোনাৰ এক্সট্ৰা অইল দূৰ কৰে ইয়াত এন্টিবেক্টেৰিয়েল প্ৰপাৰ্টিজ আছে এন্টিঅক্সিডেন্ট আছে ভৰপূৰ মাত্ৰাত গতিকে আপোনালোকে এই ফেস পেকটো ইউজ কৰিব পাৰে খুব এটা ভাল ফেস পেক হয় এপ্লাই কৰাৰ আগত প্ৰথমতে আমি মুখখন খুব ধুনীয়াকৈ ক্লিন কৰি ল'ব লাগিব আপোনাৰ ওচৰত থকা যিকোনো ফেস ওয়াশ বা ক্লিনজাৰৰ সহায়ত আপোনালোকে মুখখন ভালকৈ সাফা কৰি ল'ব ফ্ৰেন্ডছ মই মুখখন ভালদৰে ক্লিন কৰি ৰাখিলো এপ্লাই কৰিম পেকটো পেকটো যেতিয়া আপোনালোকে এপ্লাই কৰিব তাৰ পিছত আপোনালোকে মাসাজ দিব আপোনাৰ স্কাৰ্বৰ কামো কৰিব আপোনাৰ স্কিনত থকা ডেড সেল স্কিন ৰিমুভ কৰিব ঠিক আছে 2 মিনিটৰ কাৰণে আপোনালোকে স্কাৰ্ব কৰিব পাৰে আৰু আপোনাৰ স্কিনটো বহুত মিহি লাগিব সফট লাগিব আৰু এটা গ্লো আহিব গতিকে দুটা কাম কৰিছে এটা আপোনাৰ স্কাৰ্ব কৰিলে আৰু লগতে পেকো হৈ গ'ল 5 মিনিট মানৰ কাৰণে ৰাখি থব পাৰে তাৰপিছত মুখখন ঠাণ্ডা পানীয়ে ধুই দিব ফ্ৰেন্ডছ মই জাস্ট মুখখন ক্লিন কৰি আহিছো আৰু দেখিছে এটা স্কিনত গ্লো আহিছে এটা নেচাৰেল গ্লো এই যেটো টি বেগটো আপোনালোকে এপ্লাই কৰিব পাৰে আপোনালোকৰ চকুৰ তলত আপোনালোকে এপ্লাই কৰিব পাৰে আৰু চকুৰ তলত যি কোলা পৰা সমস্যা মই আপোনালোকক কৈছিলো মোৰ হৈছে এটো প্ৰবলেম সেইবাবে মই ফ্ৰিজত ৰাখি থৈ আহিছিলো আৰু এই দৰে এপ্লাই কৰিব পাৰে ইয়াছাওক আৰু গ্ৰীণ টিৰ বিউটি হ্যাক্স কেট আপোনালোকৰ কেনেকুৱা লাগিলে মোক ক'ব এই গৰমৰ দিনকেইটাত আপোনালোকে এনে ধৰণৰ ৰেমেডি ইউজ কৰিব পাৰে কেনেকুৱা লাগিলে ভিডিওটো চাই কমেন্ট কৰি জনাব আৰু লাইক কৰিব চেনেলটো যদি পোনপ্ৰথমবাৰৰ বাবে আহিছে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আজিৰ ব্লগটো ইমানতে শেষ কৰিব লাগিব আজি বিদায় লৈছো আৰু এটা নতুন ব্লগ লৈ আকৌ আহিম আপোনালোকৰ মাজলৈ